Hello everyone, welcome back to my channel. আজি মই বনাবলৈ লৈছো আলু মটৰ ৰেচিপি। আলু মটৰ ৰেচিপিটো বনাবলৈ তিয়াই থোৱা মটৰখিনি দুটা মিডিয়াম সাইজৰ আলু কাটি লৈছো ভালদৰে অকনমান হিং কিলা তেজপাত অকনমান নিমখ দি অলপমান পানী দি কুকাৰ ঢাকনখন বন্ধ কৰি 5টা চিটি অহালৈকে এৰি দিছো। 5টা চিটি অহাৰ পাছত এই চাওচোন মোৰ আলু মটৰখিনি সিজি গৈছে। এইদৰে ভালকৈ চেক কৰি ল'ব আলু মটৰখিনি সিজিছে নে নাই। নিসিজিলে আকৌ এটা চিটি বজাই ল'ব। এতিয়া মই কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। গৰম কেৰাহীখনত অকণমান তেল এড কৰি দিছোঁ। গৰম তেলখিনিত মই 1 স্পুন জিৰা, এটা মিডিয়াম সাইজৰ সৰুকৈ কাটি লোৱা পিঁয়াজ এড কৰি অকণমান সময় ভালদৰে মিক্স কৰি দিছোঁ। 2 স্পুন আদা নহৰু পেষ্ট এড কৰি দিছোঁ আৰু এইখিনি অকণমান সময় ভালদৰে লৰাই ল'ম যাতে আদা নহৰু স্মেলটো গুচি যায়। এতিয়া 1 স্পুন হালধি পাউডাৰ এড কৰি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। পিঁয়াজখিনি অকণমান গোল্ডেন ব্ৰাউন হোৱাৰ পিছত দুটা মিডিয়াম সাইজৰ সৰুকৈ কাটি লোৱা বিলাহী এড কৰি ভালদৰে মিক্স কৰি দিছোঁ। অকণমান নিমখ এড কৰি দিছোঁ। নিমখ আলু মটৰখিনি বইল কৰোঁতেও দিছিলোঁ, সেইকাৰণে বেছিকৈ দিয়া নাই, সোৱাদ অনুযায়ী নিমখ দিব। এতিয়া 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিছোঁ। প্ৰায় 5 মিনিটমানৰ পাছত অকণমান ভালদৰে লৰাই দিছোঁ। বিলাহীখিনি আৰু অকণমান সিজিবলৈ বাকী আছে, সেইকাৰণে আৰু 2 মিনিটমানৰ কাৰণে ঢাকন লগাই দিলোঁ। এয়া মোৰ বিলাহীখিনি ভালদৰে সিজি গ'ল। এইখিনি অকণমান সময় ভালদৰে লৰাই ইয়াত মই 1 স্পুন জিৰা পাউডাৰ, 1 স্পুন ধনিয়া পাউডাৰ এড কৰি দিছোঁ। ইয়াত মই স্পাইচি হোৱাকৈ একো এড কৰা নাই, স্কুললৈ টিফিনত দিব লাগিব কাৰণে। আপোনালোকে যদি স্পাইচি খায় তেনেহ'লে জলকীয়া গুড়ি অকণমান কেঁচা জলকীয়া কাটি দি দিব পাৰে। এইখিনি ভালদৰে মিক্স কৰি বইল কৰি থোৱা আলু মটৰখিনি এড কৰি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি অকণমান সময় ঢাকি ৰাখিব লাগিব। 5 মিনিটমান ঢাকি ৰখাৰ পাছত অকণমান সময় ভালদৰে লৰাই আলুখিনি ভাঙি দিব। আলুখিনি হেতাৰে এইদৰে ভাঙি দিলে খাবলৈ সোৱাদ হয়। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া অকণমান কাটি ৰখা ধনিয়া এড কৰি ভালকৈ মিক্স কৰি মই গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। এয়া মোৰ আলু মটৰ চব্জি ৰেডি হৈ গ'ল। থেংক ইউ ফৰ ৱাচিং।